আজি মানে ঘৰলৈ যোৱাৰ কথা মাহঁতক কাহানী এটা কৈ থৈছিলোঁ 22 তাৰিখে ঘৰলৈ যাম বুলি। এতিয়া আকৌ মনতে কুবুদ্ধি এটা খেলালে নহয়, ঘৰলৈ প্ৰত্যেকবাৰে মানে মই ছাৰপ্ৰাইজ দি থাকোঁ। ঘৰলৈ নাযাওঁ বুলি কৈ পিনে মানে ঘপককৈ ওলাই দিওঁগৈ, মানুহখিনি বিৰাট খুচ হৈ যায়, ভাল লাগে মানে সেইটো চাই। এতিয়াতো বহুত দিনৰ আগতে কৈ থ'লোঁ 22 তাৰিখে যাম বুলি, সেইটো কাৰণে মানে এতিয়া মনটোতে ভাবি আছোঁ কি বুদ্ধি কৰি মানে এতিয়া নেযাওঁ, আজি যাব নোৱাৰোঁ, কেঞ্চেল হ'ল বুলি কথাষাৰ জনাম মানে। তাৰপিছতে কি কৰিলোঁ, একদম বেয়া মুডত ফোন কৰিছোঁ আৰু মানে মন চন বেয়া খং উঠি আছে, এনেকৈ ফোন কৰিছোঁ মালৈ। মই বোলো হেৰি আজি যাব মানে গেথেলকৈ কথাবোৰ পাতিছোঁ আৰু মায়ে সুধিছে কি হ'ল, হেৰি গেথেলা পাতি আছোঁ যে এনেকৈ বুলি কৈছে আৰু কথাবোৰ ভালকৈ কোৱা নাই যে এনেকৈ বুলি কৈছে। তেতিয়া মই ক'লোঁ আৰু মই বোলো হেৰি নহয় মই বোলো মোৰ মাথাটো গৰম হৈ আছে, আজি যাব নোৱাৰোঁ নহয় বোলো, ঘপককৈ বোলো ডিউটিলৈ যাব লাগিব বুলি কৈছে। কোনোবা লগৰ এজনৰ মানে মানুহগৰাকী গাটো বেয়া, হস্পিটেললৈ নিব লাগিব বুলি কৈছে বোলো, সেইটো কাৰণে তাৰ সলনি ডিউটিটো মানে ইয়াক মাৰি দিবলৈ কৈছে বোলো, আৰু যাবই লাগিব মোক বোলো এতিয়া ফোন কৰি কৈছে। মোৰ মানে খং উঠি গৈছেগৈ বোলো। মায়ে বিশ্বাস কৰিছে নিচিনা লাগিছে দেই। মায়ে কৈছে হ'ব থ বোলে, খং কৰি নাথাকিবি, হেৰি কাইলৈ ৰাতিপুৱা আহিলেও হ'ব বোলে। মানে এতিয়া মানে ঘৰত গৈ ঘপককৈ ওলাই দিমগৈ, মানুহখনে কি কৰে সেইটোকে চাবলৈ মোৰ বিৰাট ভাল লাগে। এতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ আৰু দেই, মাহঁতৰ ৰিয়েকশ্যন চাবলৈ মনটো খুব উচপিচাই আছে। ডিমৌতে সোমাই গুটু আৰু গুগলিলে বুলি কিবা এটা লৈ ল'লোঁ। কাইলৈ আকৌ গুটুৰ জন্মদিনো আছে, লগতে মিঠাই কেইটামানো লৈ ল'লোঁ। এনায়েকৰ ঘৰ পাওঁতে আয়ুৰ অৱস্থা এনেকুৱা, মানে আজি ৰ'দ দিছে যে গৰম উঠিছে, সেয়েহে তাৰ কাপোৰকেইটা ৰাস্তাতে খুলিয়ে দিলোঁ। নহয় এতিয়া দুবনি গ'লে হ'ব আহিব যাম নাই ভাগিলে মায়ে। নহয় এই যে বছৰ যে বহুত গৰম হৈছিলে, মানে আমাৰ সেই গেছটো বনাই আছিলে নাই, চোতালত থৈছিলে যে, গ্লাছ নামাৰিলে। মোৰ আকৌ প্ৰথমতে আহি লিচুজোপাতহে চকু। এইবাৰ পিছে লিচু বেছি নালাগিলে, কিন্তু যিকেইটা লাগি আছে থকাকেইটা নাটাইকেইটা খাইহে যাম। আমি অহা বুলি গম পাই মায়ে আকৌ পিঠা পুৰিবলৈ লৈছে। মই কৈছোঁ পিঠানো কোনে খাব বোলো, যি আনিছিলোঁ সেয়াকে দিয়া হ'লেও হয়। পিছে পিঠা আটাইকেইটা শেষ হ'ল। এইফালে পাপাই সৰু জীয়েক জোৱাই কহা বুলি গম পোৱাৰ লগে লগে হাঁহ আৰু কোমোৰা ধৰিলে। কোমোৰাটো কিন্তু ঘৰৰে, বহুত ডাঙৰ, আৰু এইকেইটা জলকীয়া ঘৰৰে।